নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। তো আজি আমাৰ ইয়াতে ভাগৱত ঘূৰোৱা আছে, তো আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব যিখিনি পাৰোঁ। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটো কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যনটো পাই যায়। তো বলক দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ। তো গাইজ, এতিয়া মই ৰংগলী বনাই আছোঁ কলপুলিৰ তলত। তাৰপিছত নামঘৰত যাম, ভাগৱতখন আনিব নহয়, সেইকাৰণে নামঘৰত যাম। তো এইটো জল্দি জল্দি বনাই লওঁ, তাৰপিছত মই আপোনালোকক তাতে লগ পাই আছোঁ দিয়ক। তো গাইজ, এইটো হ'ল দুৱাৰমুখ আৰু ভিতৰত যে আপোনালোকক দেখাই আছোঁ। এই যোগাৰ কৰি আছে আৰু এতিয়া চাহ দিছে, অকণমান চাহ খাই লওঁ আৰু আপোনালোকক ভাতৰ যোগাৰবোৰ দেখাই দিওঁ বলক। তো ইয়াতে বনাই আছে ভাত নহয়, খিচুৰি বনাই আছে আৰু চব্জি বনাব আৰু পায়স চায়স কিবা বনাব চাগে। তো বলক চাই থাকক আপোনালোকে। তো এতিয়া পতাকাখন উত্তোলন কৰি কিনে একদম ভাগৱতখন লৈ কিনে এতিয়া ওলাব আৰু। তো ইয়াৰ পৰা ভাগৱতখন লৈ কিনে এতিয়া বাহিৰত লৈ যাব, বাহিৰত লৈ যাই সেৱা চেৱা কৰি কিনে আৰু এতিয়া ওলাব। তো বলক আপোনালোকক মই দেখাই আছোঁ। এতিয়া চবে সেৱা কৰি আছে, তাৰপিছত ইয়াৰে পিছতে ওলাব ভাগৱতখন। এনেকে সেৱা কৰি লৈছে চবে। এনেকে চবৰে দুৱাৰমুখত সেৱা কৰি আছে। এতিয়া বলক মই ঘৰত যাওঁ, আমাৰ দুৱাৰমুখত এবাৰ সেৱা কৰি লওঁ। তো আহি গ'ল গাইজ, আপোনালোকে চাই থাককে। মই আৰু মায়ে সেৱা কৰিছোঁ, মই ভৰি ধুৱাই দিছোঁ আৰু মায়ে কৰি আছে, পূজা কৰি আছে। ভোক লাগি গৈছে, এতিয়া ঘৰত যাওঁ বলক। তো এতিয়া মই ঘৰত আহি গ'লোঁ। এতিয়া জিলাপি, এই লাৰু আৰু পিঠা আৰু এয়া মালপোৱা, এইখিনি দি চাহ খাই লওঁ। তাৰপাছত আমি আকৌ যাম নামঘৰলৈ। তো বলক খাই লওঁ, তাৰপিছত যাই আছোঁ। তো চাহ পানী খাই ওলাই আহিলোঁ আৰু তেখেতক চাওক ফটোয়ে উঠি থাকে। তো বলক এতিয়া নামঘৰলৈ যাওঁ। তো গাইজ, আমি আহিলোঁ আৰু এতিয়া এনেকৈ বহি আছোঁ। ভাগৱতখন আৰু এই ওপৰত পাহাৰৰ ওপৰত ঘূৰাব নিছে, আহি আছে, আহি পোৱা নাই। আমি এনেকৈ বহি আছোঁ, এখেতে ফোন চাই আছে, ময়ে বনাই দিয়া ভিডিঅ' এইটো, তাই নিজকে চাই আছে। তো এতিয়া চাহ দি দিছে, বিস্কুট আৰু চাহ। তো চাহটো খাই লওঁ, খোৱাটো মেইন, সেইকাৰণে খাই লওঁ। তেওঁ ভাগৱতখন আহি পালে, এতিয়া আদৰি লৈ গৈ আছে, লৈ গৈ আৰু এতিয়া থৈ কিনে ভাগৱত পাঠ কৰাব।
তো এতিয়া প্ৰসাদ বিতৰণ কৰি আছে, তো প্ৰসাদটো লৈ লওঁ, তাৰে পিছত যাওঁ খিচিৰি খাব। এতিয়া টাইম হৈছে 4টা, তো এতিয়া খিচিৰি খাওঁ 4টা বজাত, তো খিচিৰিটো খাই লগ পাই আছোঁ। খিচিৰি খালোঁ আৰু এতিয়া আমি ঘৰত গৈ আছোঁ। ঘৰত গৈ অলপমান ৰেষ্ট ল'ব লাগিব, তো ঘৰত যাম। চাহ কিনে ৰেষ্ট লৈছোঁ এতিয়া। তো ৰেষ্ট ল'লে এতিয়া চাহ খাওঁ বলক। তো এইটো হ'ল মেক্ৰণী, ৰুটি আৰু ভাজিটো খাই আৰু যাওঁ বলক। গাইজ এতিয়া আমি আৰু নামঘৰত যাব ৰেডি হৈছোঁ। আইতাক ৰখি আছোঁ, আইতাই ওলাই আছে আৰু আমাৰ মা বৰমা আমি চব আহি গৈছোঁ। তো বলক নামঘৰত যাই নাম দেখাম অকণমান যিখিনি পাৰোঁ, তাৰপাছত ঘৰত আহিম বলক। আমি নাম চাব আহিছোঁ, মই আৰু এইটো হ'ল ৰিম্পী আৰু এইটো জুমি মা। আমন্ত্ৰিত অনিতা নাথক নাম প্ৰসংগ কৰাৰ কাৰণে অনুৰোধ কৰিলোঁ। তো এতিয়া আৰু চাহ দি দিলে, চবে চাহ খাই আছে, মা ববী জেঠি চাহ খাই আছে। তো ময়ো খাই লওঁ চাহটো আৰু এইটো পিনে হ'ল ৰিম্পীও চাহ খাই আছে।
কালি ৰিম্পিৰ এক্সাম আছে তো জলদিয়ে যাই আছোঁ আৰু শুই যাওঁ তো গাইজ এইটো ভিডিঅ' আছিল কেনে পালে নিশ্চয় জনাব ভাল লাগিলে লাইক কৰি দিব থেংকছ ফৰ ৱাচিং বাই